আজি আপোনালোকৰ মাজলে দেখিবলৈ পাইছে বৰালি মাছ আছে আৰু ৰূপচন্দা দুটি সৰু সৰু মাছ। আজি মাছ ধৰিবলৈ গৈছিলোঁ, পালোঁ। বৰালি মাছৰ এটি সুন্দৰ মাছ ফ্ৰাই ৰেচিপি আপোনালোকৰ মাজলে শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। 1 কেজি সাইজৰ বৰালি আছিলে। যদি 1 কেজিৰ পৰিৱৰ্তে 2-2.5 কেজি মান হ'লহেঁতেন ভাল লাগিলহেঁতেন। মাছ কেইপিচ সাইজ চব ভাল লাগিছে, কিন্তু 2-2.5 কেজি যদি হ'লহেঁতেন আৰু ভাল লাগিলহেঁতেন আৰু খায়ো বহুতে ভাল লাগিলহেঁতেন। ইতিমধ্যে মায়ে মাছ ফ্ৰাই কৰি আছে গৰম গৰম ভাতৰ লগত। যদি ইয়াৰ এপিচ লৈ লয় খাবলৈ বহুতে সোৱাদ হয়, যিহেতু নতুন পানীৰ মাছ খাবলৈ বহুতে সোৱাদ মাছটো। সেইবাবে ভাবিলোঁ আপোনালোকৰ মাজলে আজি এটি সুন্দৰ আঞ্জা শ্বেয়াৰ কৰোঁ। মায়ে যিহেতু মাছ ফ্ৰাই কৰি আছে, 1 কেজিৰ পৰিৱৰ্তে যদি 2-2.5 কেজি সাইজৰ পোৱাহেঁতেন আপোনালোকক দেখুৱাইও ভাল লাগিলহেঁতেন আৰু নিজেও খায়ো ভাল লাগিলহেঁতেন, নহয় জানো? বহুত কষ্ট কৰাৰ পিছতে এইকেইটা মাছ পালোঁ আৰু বৰালি মাছৰ আপোনালোকক মাছ ফ্ৰাই কৰাৰ এটি সুন্দৰ ৰেচিপি শ্বেয়াৰ কৰিছোঁ। মায়ে কি বনাই গম পোৱা নাই, হয়তো বেলেগ ধৰণৰ এটি ৰেচিপি বনাব। চাওক সম্পূৰ্ণ আজি ৰেচিপি ভাগ আঞ্জা ভাগ কি বনাইছে চাওক। মায়ে মাছ ফ্ৰাই কৰি আছে, আপোনালোকক দেখুৱাইছোঁ। চাইজ চাওক। যদি সঁচাকৈ কৈছোঁ ভালো লাগিছে আপুনি মাছ পালে। যদি মাছ নাপাওঁ তেতিয়া বেয়া লাগিলহেঁতেন, দেখুৱাবও নোৱাৰিলোহেঁতেন আপোনালোকক। যিহেতু 1 কেজি সাইজৰ পাইছোঁ, সেইবাবে ভাবিলোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ। 2-2.5 কেজি সাইজৰ পোৱাহেঁতেন আৰু ভাল লাগিলহেঁতেন। 1 কেজি সাইজৰহে পালোঁ আৰু পিচ গিপিচ যদি 2-2.5 কেজি সাইজৰ হোৱাহেঁতেন আৰু সুন্দৰ লাগিলহেঁতেন আৰু সাইজো বহুত ডাঙৰ হ'লহেঁতেন পিচটোৰ। এতিয়া অলপ সৰু, তথাপিও খাবলৈ বহুতে সোৱাদ হয়। পুনৰবাৰ আপোনালোকক মা আছাম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া চাওক, মায়ে সৰিয়হ দি বনাইছিলে বৰালি মাছৰ জোল। পুনৰবাৰ আপোনালোকক মা আছাম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া মায়ে বনালে জোল, দেখুৱাবলৈ নহ'ল।